कसुगाव सानथामनि जोलुर बादायलायनाय बिटिआरनि गाहाय प्रमद बर'नि सिमां रायजो सरकारा मोनसे गिदिर गेलेमु खुंथाय बायदि बिटिआर थाखोआवबो मोनसे जोलुर बादायलायनाय जुरिजेनदों। गामिनि रोंगौथि गोनां गेलेगिरिफोरनि रोंगौथिखौ दिन्थिनो थाखाय बिटिआरनि बिबानगिरिफोरा CEM ट्रफिनि मुङै मोनसे बादायलायनाय जागायदों। बादायलायनाया थाखो खोन्दोआव खुंजागोन। गामि थाखोनिफ्राय महकुमा, बेनि उनाव जोबनायाव जिल्ला थाखोआव खुंनाय जागोन। CEM ट्रफि जोलुर बादायलायनाया सानथामनि हाबाफारिजों कसुगाव गामियाव खुंनाय जागायदों। ইয়াৰ সন্মানীয় চিফ মাননীয় শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নিৰ্দেশনাত বিটিআৰৰ প্ৰতিটো VCDCত 14 তাৰিখৰ পৰা 18 তাৰিখলৈকে CEM বড়োলেণ্ড CEM ফুটবল টুৰ্ণামেণ্টখন আৰম্ভ হৈছে। তো ইতিমধ্যে আমাৰ কচুগাঁও VCDCতো আমি যোৱাকালি আৰম্ভ কৰিছিলোঁ, অপেনিং কৰিছিলোঁ। তো আজি আমাৰ দ্বিতীয় খেল আৰু অহাকালি আপোনাৰ ফাইনাল হ'ব। তো আপোনালোকে যেহেতু আহিছে, আপোনালোকক মই ধন্যবাদ যাচিলোঁ। লগতে আপোনালোকৰ জৰিয়তে মই এয়াই ক'ব বিচাৰোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াই এটা মেছেজ দিব বিচাৰিছে। এই মেছেজখিনি সকলোৱে জানিব লাগে। সৰ্বপ্ৰথমেতো যিখিনি আমাৰ ৰিমট এৰিয়াত, বিশেষকৈ ভিলেজ এৰিয়াত বহুত ভাল ভাল খেলুৱৈ আছে, তেখেতসকলে ভাল এটা প্লেটফৰ্ম নাপায়, ঠিক আছে। তো এই খেলৰ জৰিয়তে, এই টুৰ্ণামেণ্টৰ জৰিয়তে তেখেতে এটা ভাল এটা সুবিধা পাইছে, এটা ভাল প্লেটফৰ্ম পাইছে। তেখেতে ভাল খেলুৱৈসকলক আমি কি কৰিম, VCDCৰ পৰাই বাছনি কৰিম আৰু এই বাছনিৰ পৰাই আমাৰ আৰু ওপৰৰ লেভেলত খেল হ'ব, মানে BTC কনষ্টিটিউচি ৱাইজ খেল হ'ব। তাৰপিছত আপোনাৰ এছেম্বলি ৱাইজ হ'ব, LAC ৱাইজ, তাৰপিছত ডিষ্ট্ৰিক্ট ৱাইজ হ'ব, তাৰপিছত আপোনাৰ ওপৰত ষ্টেট ৱাইজ হ'ব। ষ্টেটৰ পৰা আপোনাৰ বাছনি কৰি নেশ্যনেল লেভেললৈকে যাব পাৰিব যিসকল ভাল খেলুৱৈ আছে, বিশেষকৈ আমাৰ ৰিমট এৰিয়া ভিলেজত। আৰু লগতে এইটোতো প্ৰাইমাৰী, আৰু এটা ইয়াৰ লগতে আৰু এটা কি কৰিছে আমাৰ সন্মানীয় বিটিআৰৰ চিফ মাননীয় শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াই এটা মেছেজ দিছে। এই মেছেজখিনি হ'ল যে আমাৰ বিটিআৰত বিভিন্ন জাতি জনগোষ্ঠী ভাষাৰ মানুহ বাস কৰে। তো সকলোৰ মাজত যেন এটা ইউনিটি হয়, সকলো হাৰমনি যেন এটা আৰু পিচ আৰু লগতে আপোনাৰ ভাতৃত্ববোধ যেন আমাৰ মাজত হয়, তাৰ বাবে এই খেলৰ আয়োজন কৰিছে। তো মই বহুত ভাল লাগিছে, যিহেতু খালি খেলটো আপোনাৰ বঁটা দিয়া হয়, পইচা দিয়া হয়, এনেকুৱা নহয়। ইয়াতকৈ মানে বহুত ডাঙৰ এটা ভাল চিন্তা কৰিছে আমাৰ সন্মানীয় চিফ মহোদয়। সেইকাৰণে মই প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ যাচিছোঁ। আমাৰ কচুগাঁও VCDCৰ পৰা তেখেতৰ যিটো চিন্তাধাৰা, ইমান ডাঙৰ এটা সৎ চিন্তাধাৰা, আমি সকলোৱে আমাৰ সমাজৰ মানুহেও মানে আঁকোৱালি লৈছে। আৰু মই আশা ৰাখিলোঁ এই খেলৰ জৰিয়তে ভাল ভাল খেলুৱৈও আমি পাম, আৰু লগতে আমাৰ মাজত বিভিন্ন যে আমি বিটিআৰত আমাৰ বড়ো ভাইসকল বাস কৰে, আমাৰ আদিবাসী ভাইসকল বাস কৰে, আমাৰ কোচ ৰাজবংশীসকল, আমাৰ বঙালী ভাই, আমাৰ হিন্দীভাষী ভাই, আমাৰ নেপালী ভাই, আমাৰ ৰাভা ভাই, যিমান জনগোষ্ঠী আছে আমাৰ সকলোৰ মাজত যেন ভাতৃত্ববোধ হয়, আৰু আগন্তুক দিনত যেন আমাৰ BTCত এই ভাতৃত্ববোধৰে যেন ডেভেলপমেণ্ট হয়, এই কামনা কৰিলোঁ। ধন্যবাদ। সুবিধা কি দিছে আপোনাৰ, যি অহাকালি আমাৰো ফাইনেল হ'ব। তো ফাইনেলত কি হয়, যিসকল বিজয়ী টীম হ'ব তেখেতসকলক এটা ট্ৰফি দিয়া হ'ব, লগতে 7,000 টকা পাব বিজয়ী টীমে। আৰু যিটো ৰানাৰ্ছ আপ, ফাইনেলত যিসকলে হাৰিব যি টীমে, তেখেতসকলক 5,000 টকাৰ এটা অনুদান ৰাখিছে, প্ৰাইজ মানি ৰাখিছে, আৰু ট্ৰফিও পাব। আৰু লগতে মেন অফ দ্য মেচ, মানে অহাকালিৰ যিটো খেল হ'ব তাতে যি এজন খেলুৱৈ ভাল খেল দেখুৱাব তেখেতে এটা ট্ৰফি দিয়া হ'ব, ঠিক আছে। বুটৰ কিবা আছে, তাতে ট্ৰফি আছে, লগতে 2,000 টকাও তেখেত পাব আৰু প্ৰাইজ মানি হিচাপে। गसाइगावनिफ्राय दानसोरां बसुमतारिनि रिपर्ट NBT लाइभ।